গুড মৰ্নিং আপোনাক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আজি মই ব্লগটো আৰম্ভ কৰিব লৈছোঁ ৰাতিপুৱাই। গেটআপটো দেখিয়ে নিশ্চয় গম পাইছে আমি ক'ৰবালৈ যাবলৈ ওলাইছোঁ। ক'লৈ যাবলৈ ওলাইছোঁ, গোটেই দিনটোত আমি কি কৰিম, ব্লগটো একদম ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাব আৰু গম পাই থাকিব ক'লৈ গৈছোঁ, কি কৰিছোঁ, গোটেইখিনি ভিডিঅ'টোতে চাবলৈ পাব। ঠিক আছে, আৰম্ভ কৰিছোঁ। গোটেই দিনটো আপোনালোকে কেনেকৈ আমি দিনটো এনজয় কৰোঁ, ক'ত যাম, ভিডিঅ'টো লাষ্টলৈকে চালে দেখিব পাব। সেইকাৰণে সকলোৱে ভিডিঅ'টো চাব লাষ্টলৈকে আৰু মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এই আমাৰ বৌহঁত আহিছে, বৌ, ল'ৰা, দোস্তি, তনয়া চব একেবাৰে। এয়া আমি এতিয়া কলীয়া ভোমোৰা ব্ৰিজ পাম আৰু ধুনীয়াকৈ চাই থাকক। এয়া কলীয়া ভোমোৰা দলঙৰ এয়া দৃশ্য, তলত ব্ৰহ্মপুত্ৰ নদী বৈ আছে। এইফালে এইখন একে দলঙৰ মূৰকণ আৰু শোণিতপুৰ চাইডে পাৰ হ'লেই নগাঁও ডিষ্ট্ৰিক্ট পোৱা যাব। এয়া চাওকচোন কি ধুনীয়া দৃশ্য। এয়া এইফালৰ পৰাই অগ্নিগড় পাহাৰো দেখা পোৱা যায়। অগ্নিগড় অগ্নিগড় পাহাৰটো যায়। এইটো মন্দিৰ হয়। এয়া আমি দলঙত উঠিছোঁ আৰু এয়া 7 চিষ্টাৰ হয়। এয়া জুমাত কৰি ব্ৰিজৰ মাজত এয়া আমাৰ গৈ আছোঁ। ক'ত গৈছোঁ সেইটো আপোনালোকে ভিডিঅ'টো কিন্তু লাষ্টলৈকে চালেহে গম পাব। আজি গোটেই দিনটোৰ কাৰ্যসূচী কি আমি প্লেন লৈ আহিছোঁ সেইখিনি সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে দেখিব। এয়া ব্ৰহ্মপুত্ৰ নদী, বহুত ধুনীয়া লাগিছে, বতৰ বহুত ফৰকাল। এয়া আমি দলং শেষ হ'ব আৰু এয়া দেখিছেনে দলং শেষ হ'ব। এয়া আমি কলীয়া ভোমোৰা দলং এইখনতে শেষ হৈছে। এয়া ৱেলকাম টু নগাঁও ডিষ্ট্ৰিক্ট। ভেৰি এক্সাইটেড, কাৰণ মোৰ নিজৰ ডিষ্ট্ৰিক্ট হয়। সঁচাকৈ বহুত এক্সাইটেড হৈছোঁ আৰু বহুত দিনৰ মূৰত আহিছোঁ। এতিয়া ট্ৰেইন একলেণ্ড পাম, অকণমান গ'লে এয়া এই নতুনকৈ ৰাস্তা হৈ গ'লে আমি বহুত দিন অহা নাইকিয়া। কিমান সুন্দৰ দৃশ্য চাওক। এয়া এনে বহুতে আছে। আমি এয়া আগত বহিছে, একদম বাট দেখুৱাই নি আছে। এয়া আকৌ টোল গেট বহাইছে, মাজতে উঠাই দিছিলে। এয়া আমাৰ দৃষ্টি মোবাইল পিটিকি আছে। তনাই একদম নেচাৰেল বিউটি চাই আছে দেই, নগাঁও ডিষ্ট্ৰিক্টৰ একদম মুখ চুখ ফুলাই। আৰু এয়া পিছত আমাৰ বৌহঁত বহি আছে। এয়া চব আলহী চব আছে। আমাৰ ল'ৰা বাবু ইহঁতে সদায় নোলায় ভিডিঅ'ত, আজি চান্স পাই পেলাই উলিয়াইছোঁ। আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ যিটো ৰাস্তাইদি সোমাই যাব লাগিব সেইখিনি পাইছোঁহি। লেফ্টেদি সোমাব লাগে নগাঁৱলৈ যোৱাৰ। এয়া
জুম কৰি দিয়া ৰ'ব দিছে কিবা গাড়ী আহিছে গাড়ীখন একো হোৱা নাই এয়া এতিয়া আমি সোমাই আহিছোঁ মন্দিৰৰ মেইন ৰাস্তাৰ পৰা 37 নেশ্যনেল হাইৱেৰ পৰা সোমাই আহিব লাগে এয়া সোমাই অহা বাটটোৰ দৃশ্য বহুত ধুনীয়া হয় এয়া চাওক সকলো ফালে সেউজীয়া সেউজীয়া পথাৰ হেৰি আছে এয়া এয়া দেখিছে কেনেকৈ দেখে হেৰি দেখুৱাই দিয়া হাতটো হেৰি পৰিছে তোমাৰ হাতটো হেৰি পৰিছে খাই গ'ল বহুত হেৰি ইয়াত বহুত ভিৰ হয় ইমান একেবাৰে আকাশখন দেখিছে নাই বতৰ কিমান ফৰকাল আছে এয়া এয়া আমি মহামৃত্যুঞ্জয় মন্দিৰ আহি পালোহি হেৰি কৰি দিয়া অঁ এয়া বৰ হাতটো হেৰি কৰি দিয়ক এয়া মহামৃত্যুঞ্জয় মন্দিৰ ওম নমঃ শিৱায় কিমান ধুনীয়া চাওক বিগেষ্ট এয়া এয়া আমাৰ বহুত নামিছে ল'ৰা বাবু আলহী এয়া দেখিছেনে বহুত দিনৰ আশা আছিলে বহুত দিনৰ আশা আজি পূৰণ হৈছে পাইছোঁহি কিমান ভিৰ দেখিছেনে বহুত আঁতৰৰ পৰা ইয়াত গাড়ী হেৰি হৈ আছে এয়া গোটেই চৌপাশৰ দৃশ্য দোকান এয়া পূজা সামগ্ৰী ইয়াত আপোনালোকে কিনিব পাৰে এয়া মনটোৱে একে পবিত্ৰ হৈ যায় মূল গেট হয় মন্দিৰ সোমাবলৈ বহুত ভিৰ দেখিছেনে ইমান দোকান গাড়ী আৰু তাতে পূজাও আছে যে আজি সপ্তমী পূজা হয় সেইকাৰণে মানুহৰ ভিৰ আছে ইয়ালৈ বাছত আহি পেলাই তাৰপৰা টমটম বা অটো দি পেলাই আহিব পাৰি 1.5 কিলোমিটাৰমান হ'ব নেশ্যনেল 37 হাইৱেৰ পৰা এয়া আমি সোমাই আহিছোঁ দোকানেই দোকান চাৰিওফালে ভাগো কৰিছে দুৰ্গাৰ আজি সপ্তমী পূজা ভক্তপান ৰাইজে ইয়াত প্ৰাৰ্থনা কৰিছে গান গাইছে এয়া মহামৃত্যুঞ্জয় মন্দিৰ এয়া আমাৰ তুষ্টি আমি চবেই মন্দিৰ আহিছোঁ সেইকাৰণে চাদৰ মেখেলা পিন্ধি আহিছোঁ আমাৰ তুষ্টিও পিন্ধিছে ভতিজা তনয়া বৌ মিষ্টাৰ বাবু বহুত ধুনীয়া বতাহ মাৰিছে ইয়াত বুজিছেনে ইয়াৰ প্ৰাংগণ কিমান ধুনীয়া মন্দিৰলৈ ভিতৰতে সোমাই যোৱা আমি এতিয়া সোমাই যাম গেটৰ ওম নমঃ শিৱায় চাকি জ্বলাব লাগিব চাইডত এইটো যাবলৈ দিছে বহুত ধুনীয়া দেই আহি পেলাই ইয়াত
চাকি বাতি জ্বলোৱা হয়। চাকি জ্বলোৱাৰ সুবিধা কৰি দিয়া হৈছে ইয়াত মন্দিৰত। আজি ভিডিঅ'টো বহুত দীঘল হ'ব। মিষ্টাৰ বাবু বহুত ৰ'দ দিছে। মহামৃত্যুঞ্জয় মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিলে। ইয়াত লিখা আছে মহামৃত্যুঞ্জয় মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াত ধুনীয়াকৈ লিখা আছে। ইমান ভিৰ। ৰ'বা ओम नमः संडिकाय ओम निजरुवाज गण्यमान दक्षिण लोकमासुर दिनं सिद्धोवाज तामियां शारीरिक सर्वसनवो समदेश कोयनादे सिंहं लोकसेनोया तस्य सिद्धात्तोनि देवसरुद्राज जानतुरवाणवन्तरं देवाजं शिक्षे अर्जुन सभ्य गंगाज समुद्रं दिव्यादेवराज सिंदरवार वासुदेहि शचीन्द्रनवार दोत्र सहता सुवंसादि अभ्यरातां देवजरजरजरा सिंहमाते हरिमतिलान মূল মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া বহুত গৰম হয় তলত থকা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজি ভিডিঅ'টো বহুত দীঘল হ'ব পাৰে। প্লিজ আপোনালোকে ধৈৰ্য ধৰি চাব। আপোনালোকো দৰ্শন কৰালোঁ মন্দিৰ। গহ্বৰ হয় ভিতৰত। ইমান ভিৰ দেখিছেনে? এয়া পূজা হৈ আছে মন্দিৰৰ ভিতৰত। সকলো ইয়াত প্ৰতিদিনে ফ্ৰেছ ফুল লগায়। এয়া ফুলটো দেখিছে বাহিৰলৈ ওলাই অহা দৃশ্য। এয়া দেখিছেনে ইমান ধুনীয়া। এতিয়া ওলাই আহিলোঁ পূজা কৰি পেলাই। এয়া প্ৰসাদ চসাদ লৈ আহিলোঁ। মানে বহুত ভাল লগা হেৰি। আপোনালোকো আহিব চাবলৈ, বিৰাট ভাল লাগিব। কিবা বহুত ভিৰ হয় দেখিছেনে? এয়া মন্দিৰৰ বাহিৰত হয়। মন্দিৰ দৰ্শন কৰা হৈ গ'ল। আমি এতিয়া যাবলৈ ওলাইছোঁ। আজি ভিডিঅ'টো বহুত দীঘল হ'ব, সেইকাৰণে এইটো ভিডিঅ' অলপ মানে কৰি পেলাই শেষ কৰিম আৰু এটা নতুন ভিডিঅ' আৰম্ভ কৰিম। আপোনালোকে প্লিজ চাই থাকিব। এয়া ৰ'দ বহুত ৰ'দ দিছে। শিৱলিংগটোৰ লগত এয়া তললৈ যাব লাগিব পূৰা হেৰিটো উঠাবৰ কাৰণে। দেখিছেনে কেনেকুৱা মানুহ? আপোনালোকো আহিব সময় পালে। বহুত ভাল লগা হেৰি হয়। আমাৰ ইয়াতে আছে যেতিয়া এনেকুৱা এটা শিৱ মন্দিৰ। আপোনালোক সকলোৱে আহিব, মনৰ ইচ্ছা পূৰণ হ'ব।